হাই গাইজ চাওঁ আহক আজি হুঁচৰিত ভৰিৰ তাল কেনেদৰে মিলাইছে। ইমান সুন্দৰ ৰূপত মিলাইছে, প্ৰতিটো খোজ প্ৰতিটো শব্দৰ তালে তালে মিল খাই গৈছে। অত্যন্ত সুন্দৰ হৈছে। চোৱাচোন কেনেদৰে তাল মিলাইছে, ভৰিৰ তাল ইমান সুন্দৰ ৰূপত মিলাইছে। এয়া বিহুত সঁচাকৈ অতুলনীয়, ভৰিৰ তাল মিলোৱাটো সঁচাকৈ অতুলনীয় হয়। সেয়ে চোৱাচোন কি সুন্দৰ ৰূপত ভৰিৰ তাল মিলাইছে। গীতৰ প্ৰতিটো শব্দৰ অৰ্থে অৰ্থে ভৰিৰ তাল মিল খাই গৈছে। ইমান সুন্দৰ ৰূপত মিল খাইছে, অত্যন্ত সুন্দৰ ৰূপত মিল খাইছে ভৰিৰ তাল। ভৰিৰ তালেও বিহুৰ গীতৰ সুৰত নৃত্যত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। চোৱাচোন কেনেদৰে ইমান সুন্দৰভাৱে তেখেতলোকে ভৰিৰ তাল মিলাইছে আৰু প্ৰতিটো গীতৰ শব্দৰ তালে তালে তেখেতলোকে ইমান ধুনীয়াকৈ নাচিছে। সঁচাকৈ বৰ ভাল লাগিছে। চোৱাচোন আপোনালোকে ইমান সুন্দৰ ৰূপত তেখেতলোকে তাল মিলাইছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল আপোনালৈ।